হেল্ল' বন্ধুসকল, তোমালোকে কেনেকুৱা আছে? মই আশা কৰোঁ তোমালোকে ভালে আছে। আজি আমাৰ কেইটামান কোৱেশ্চন আছে, ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন। আমাৰ প্ৰথম কোৱেশ্চনটো কি আছে? হৰ্ণবিল ইজ দ্য নেশ্যনেল ফেষ্টিভেল অফ হুইচ ষ্টেট? হৰ্ণবিল কোন ৰাজ্যৰ জাতীয় উৎসৱ? Your time start now. আমাৰ শুদ্ধ এনসাৰটো হৈছে নাগালেণ্ড, অপশ্যন সি। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে when was মণিপুৰ declared as a union territory? মণিপুৰক কেতিয়া কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? Your time start now. আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন সি, 1962 চনত। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে which Indian state is known as the land of sunrise? ভাৰতৰ কোনখন ৰাজ্যক সূৰ্য উদয়ৰ ভূমি বুলি কোৱা হয়? Your time start now. আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ, অৰুণাচল প্ৰদেশ। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে what is the name of the most densely populated state in northeast India? উত্তৰ পূব ভাৰতৰ আটাইতকৈ ঘনবসতিৰ ৰাজ্যখনৰ নাম কি? Your time start now. আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন ডি, আসাম। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে which state of northeast India was formerly known as Nepha? উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল? Your time start now. আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি, অৰুণাচল প্ৰদেশ। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে where is the northeast frontier railway NFR headquartered? উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ NFR-ৰ হেডকোৱাৰ্টাৰ ক'ত আছে? Your time start now. আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি, গুৱাহাটী। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে which of these northeastern states is not geographically contiguous বা connected? উত্তৰ পূৰ্বৰ কোনখন ৰাজ্য ভৌগোলিকভাৱে সংলগ্ন নহয়? Your time start now. আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ, ছিকিম। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে what is the name of the most sparsely populated state in northeast India? উত্তৰ পূব ভাৰতৰ আটাইতকৈ পাতল বসতিৰ ৰাজ্যখনৰ নাম কি? Your time start now. আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন সি, অৰুণাচল প্ৰদেশ। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে what is the name of the wettest rainfall place in India? মানে ভাৰতৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখনৰ নাম কি? আমি সকলোৱে জানো। তো your time start now. আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন সি, মৌচিনৰাম। ক'ত অৱস্থিত? মেঘালয়ত অৱস্থিত। মেঘালয়ৰ মৌচিনৰামত বেছি বৰষুণ হয়। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে which of the following states is not a part of সাতবনী kingdom of northeast India? তলৰ কোনখন ৰাজ্য উত্তৰ পূব ভাৰতৰ সাতবনী ৰাজ্যৰ অন্তৰ্গত নহয়? Your time start now. আমাৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ, ছিকিম আমাৰ উত্তৰ পূব ভাৰতৰ সাতবনী ৰাজ্যৰ ভিতৰত নপৰে, ই অন্তৰ্গত নহয়। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে
Which of this place in Assam is also known as Scotland of the East? অসমৰ কোনখন ঠাইত স্কটলেণ্ড অফ ইষ্ট বুলি কোৱা হয় মানে অসমৰ কোনখন ঠাইক স্কটলেণ্ড অফ ইষ্ট বুলি কোৱা হয় ইউৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ আনসাৰটো হৈছে শিলং অপশন বি তো এইখিনিয়ে আমাৰ কোশ্চেন যদি ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট বক্সত আপোনাৰ মতামত জনাব আৰু যদি চেনেলটোত নতুন হয় তেনেহলে সাবস্ক্ৰাইব কৰিব ধন্যবাদ